ৰিয়া আৰু মই গৈ আছোঁ অৰ্কিড উদ্যানখনলৈ যাম। আমি দুজনী ওলাই আহিলোঁ। হাউচ হয় আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে। মোৰ আগফালে পিছফালে ওচৰে পাজৰে গোটেই অৰ্কিড। অৰ্কিড উদ্যানখনলৈ দুৰ্গাপুৰত আছে, কাজিৰঙাৰ দুৰ্গাপুৰত। তালৈ আহিছিলোঁ আৰু আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তথাপিও মানে আমনি নোপোৱাকৈ যাতে চাই থাকে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো চিকু হয়, চিকু। ৰিয়াৰ এফালে কিমান ফূৰ্তি, খেলা বস্তু পাই গৈছে, ফূৰ্তি লাগি গৈছে। বনৌষধি বাগিচা, নৰা বগৰী। ইয়াতে গোটেই লিখি থোৱা আছে মানে বনৌষধিবোৰৰ নাম। ৰাম জখলা, দেও জখলা, নাক ফুল। উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা লিলি ফুলৰ বাগিচা। এইজোপা বিলম্বী টেঙা। এটাৰ নামটো কি ধুনীয়া, গছ বিয়নী হাবতা। গছডালৰ পাত নায়েই ন, বিয়নী হাবতা। এইডাল বিষত ব্যৱহাৰ কৰে ন, অকাল বিষ পাতটো এইটো। এইডালৰ নাম মৰ্ণিং গ'ল্ড। অপৰাজিতাডালৰ নিচিনাই অলপ, মৰ্ণিং গ'ল্ড। অপৰাজিতাৰ ফেমিলিৰে হয় নেকি? ফুলটো ডাঙৰ ডাঙৰ। এইটো মৰ্ণিং গ'ল্ড। এডাল হৈছে হাড় জোৰা লতা। হাড় ভাঙিলে এডাল পিচি ৰসটো লগাই থয় নেকি? পিচি হালধিৰ লগত লগাই থয় এডাল হাড় জোৰা লতা। এইটো এটা জৰা টেঙা, কিমান এইটো ডাঙৰ হৈছে। একে গছৰ এইটো ন, এইকেইটা। বিভিন্ন ধৰণৰ বনৌষধি আছে। যিমানখিনি পাৰিলোঁ মই দেখুৱালোঁ, মোবাইলটোত যিমানটো কেপচাৰ হ'ল দেখুৱাবলৈ চেষ্টা। কাছ পাৰ্ক, ইয়াতে বিভিন্ন প্ৰজাতিৰ কেকটাছ আছে। ভেৰাইটিজ কেকটাছ ইয়াত আছে। এয়া কিমান ডাঙৰ ডাঙৰ কেকটাছ আছে। কিছুমান ফুলিও আছে, এইবোৰ ফুলি আছে কেকটাছ।
এইটো এটা কেকটাছ ফুলি আছে, কি ধুনীয়া কেকটাছটো। এইটো ড্ৰেগন ফ্ৰুইট হয়, এইটো ড্ৰেগন ফ্ৰুট হয়। কিছুমান লাগি আছে, এইটো খায়, এই বস্তুটো খায়। কি কাটা ৰে, এইটো কি কাটা ফুটিলে, আইও মা ফুটিলে মোক। নাই এই দুডাল কাটা সোমাই গ'ল, হাতখন লাগোতেই কাটা সোমাই আহিলে। এই দুটা কাটা। ট্ৰি হাউচত উঠিছা? এইটো ট্ৰি হাউচ আছে, তাত উঠিছা। পৰিবা তুমি, মই নথকাকৈ নুঠিবা। আছে এইটো চাইডে আছে বটিং। এই গছবিলাকত অৰ্কিড লগাই লগাই থৈছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে কালাৰটো। 10-11 বছৰমান লাগে ন? ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড। কি নাম হয়? সুগাৰ কেন বা টাইগাৰ অৰ্কিড হয়। অঁ, সুগাৰ কেন বা টাইগাৰ অৰ্কিড। শংখচক্ৰ গদা পদ্ম। কৌৰৱ পাণ্ডৱ বুলিও কয়। ফুলটো এইটো ন, শংখচক্ৰ গদা পদ্ম। আটাইকেইটা বস্তু দুটা কালাৰ আছে, এটা আছে ব্লু আৰু এইটো হৈছে ৰেড।